নমস্কাৰ। আজি আপোনালোকক ইউটিউবত আপোনালোকে ভিউজবিলাক কেনেধৰণে বঢ়াব পাৰিব সেই বিষয়ে জনাম। ইয়াৰ এটা ছেটিংছ আছে, সেই ছেটিংছটো আপোনালোকে কৰিব লাগিব। ইউটিউব ষ্টুডিঅ'ত আপোনালোকে কৰিব লাগিব। গতিকে অত্যন্ত সহজ, এইটো আপোনালোকে কৰিব পাৰিব ইউটিউব ষ্টুডিঅ'লৈ গৈ। এই ছেটিংছটো যদি আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ ভিউজ আহিব। যিবিলাক নতুন কণ্টেণ্ট ক্ৰিয়েটৰ আছে তেওঁলোকে চেনেলটো বনায়, লগতে থাম্বনেইলটো কেনেকৈ দিব লাগে, থাম্বনেইল সেইখিনি শিকি লয়। তাৰপিছত বাকীখিনি তেওঁলোকে নকৰে। এই যিটো ছেটিংছ আছে এই ছেটিংছটো আপোনালোকে কৰিব লাগিব। এই ছেটিংছটো কৰিলে আপোনালোকৰ ভাল ভিউজ আহিব। বহুত ইউটিউবাৰ আছে, পুৰণি ইউটিউবাৰো আছে, তেওঁলোকে কিবা কাৰণত পপুলাৰিটি তেওঁলোকে পাই গৈছে, কিন্তু তেওঁলোকৰ এতিয়া ভিউজ নোহোৱা হৈছে, ঠিক আছে, কমি গৈছে। তেওঁলোকে বহুতে এইবিলাক ছেটিংছ কৰা নাই, কিবা কাৰণত পপুলাৰ হৈ গৈছিল, কিন্তু এইবিলাক ছেটিংছ কৰিব লাগিব। নতুন ইউটিউবাৰবিলাকেতো প্ৰথম পৰ্যায়ৰ পৰা যদি সঠিকভাৱে এইখিনি কৰে, ছেটিংছখিনি কৰে, তেনেহ'লে ভাল ফলাফল লাভ কৰিব। গতিকে আপোনালোকে এই ছেটিংছটো মাষ্টবি কৰিব লাগিব। যিবিলাক নতুন ইউটিউবাৰ আছে তেওঁলোকে নিশ্চয়কৈ এই ছেটিংছটো কৰিব লাগিব। তেতিয়াই আপোনালোকে ইয়াত এক ভাল ফলাফল পাব, লগতে আপোনাৰ ডেইলি ভাল ভিউজ আহিব। গতিকে এই ছেটিংছটো আপোনালোকে কেনেধৰণে কৰিব সেইটো এবাৰ চাই লোৱা হওক। আপোনালোকে ইউটিউব ষ্টুডিঅ'টো ক্ৰোম ব্ৰাউচাৰত কৰি ল'ব, অ'পেন কৰি ল'ব। ইয়াৰ আগতে আপুনি যিটো আপোনাৰ হেণ্ডেল আছে, ইউটিউব হেণ্ডেল, সেইটো আপোনালোকে কৰি ল'ব। যিটো আপোনাৰ ব্লগৰ নাম আছে সেই ব্লগৰ নাম এইটো দি দিব আপুনি। তাত ভালদৰে তাত বেলেগ এটা দিয়া থাকে, গতিকে সেইটো আপুনি চেঞ্জ কৰি দিব। লগতে নেক্সটটো আহিছোঁ মই। গতিকে আপোনালোকৰ ইউটিউব হেণ্ডেলটো আপোনালোকে চেঞ্জ কৰি ল'ব দেই। এতিয়া আহিছোঁ ইয়াত ষ্টুডিঅ'ত আপোনাৰ তলত দেখিব এই যিটো ছেটিংছ আছে, এইটো জানে আপোনালোকে তলত ছেটিংছ, ইয়াত ক্লিক কৰি দিব। ইয়াত আপুনি যিটো ডিফল্ট ইউনিটৰ আইএনআৰ ৰাখিব পাৰে। ইয়াত কিছুমান চেনেল অপশ্যন আছে, জেনেৰেলৰ তলত ছেটিংছ অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত আপুনি কাৰেণ্ট ৰেচিডেঞ্চ, আপুনি বৰ্তমান ক'ত থাকে, কোনখন কাউণ্ট্ৰিত থাকে, ইয়াত ইণ্ডিয়া ছিলেক্ট কৰিব। বেলেগ কাউণ্ট্ৰি থাকিব পাৰে, গতিকে আপুনি ইণ্ডিয়া ছিলেক্ট কৰিব, ঠিক আছে। তাৰপিছত আপোনাৰ ব্লগৰ নামটো দি দিব, ঠিক আছে তলত। তাৰপিছত তলত এটা ছেভ বুলি, ক্ল'জ আৰু ছেভ বুলি অপশ্যন আছে, ছেভত ক্লিক কৰি আপুনি এইটো ছেভ কৰি দিব। কি কৰিব আপুনি, বেছিক ইনপুট ইণ্ডিয়া কৰি দিব এইটো, ঠিক আছে। আৰু তলত কিৱৰ্ডত আপোনাৰ নিজৰ ব্লগটোৰ নাম দি দিব পাৰে ইয়াত, ঠিক আছে। ইয়াৰ পিছত তলত আছে আপলোড ডিফল্ট। আপলোড ডিফল্টত আপুনি বেলেগ বিশেষ দিব নালাগে। ইয়াত আপুনি এডভান্স ছেটিংছলৈ গৈ আপুনি ইয়াত লেংগুৱেজটো কৰিব লাগিব। ভিডিঅ' লেংগুৱেজ এডভান্স ছেটিঙত ক্লিক কৰিব। ইয়াত ভিডিঅ' লেংগুৱেজ আছামিজ কৰি দিব। ইয়াত ক্লিক কৰি আছামিজ লেংগুৱেজটো ছিলেক্ট কৰি ল'ব, ঠিক আছে। তাৰপিছত তলত ছেভত আপুনি কৰি দিব, ক্লিক কৰি দিব। ছিলেক্ট ডেছক্ৰিপটিভ লেংগুৱেজ কি হয় সেইটো আছামিজ কৰি দিব। গতিকে আছামিজ যদি কৰি দিয়ে তেতিয়া আছামিজ লেংগুৱেজতে আহিব আপোনাৰ ভিউজবিলাক। যিবিলাক অডিয়েঞ্চ আছে, ঠিক আছে, আছামিজ অডিয়েঞ্চলৈ গুচি যাব। গতিকে ইয়াত চেনেল যিটো অপশ্যন আছে তাত আপুনি ক্লিক কৰিলে এডভান্স ছেটিঙত আপুনি কি কৰিব, ন' দিছ চেনেল ইজ নট মেড ফৰ কিড, ইয়াত ন' যিটো আছে ন' অপশ্যনত ক্লিক কৰিব। মেড ফৰ কিড এইটো শিশুৰ কাৰণে বনোৱা হোৱা নাই, গতিকে ন' কৰি অপশ্যন কৰি এই ছেভ যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব এনেধৰণে। ন' মই এইটো ছেভ কৰি দিলোঁ। আৰু ছেটিংছলৈ যাব, গৈ আপুনি কি কৰিব, চেনেলত ক্লিক কৰিব। ক্লিক কৰি এডভান্স ছেটিঙৰখিনিতো হৈ গ'ল। ইয়াৰ পিছত ফিউচাৰ ছেটিংছত এইবিলাক এনেবল কৰি দিব লাগিব। ষ্টেণ্ডাৰ্ড ফিউচাৰ, ইণ্টাৰমিডিয়েট ফিউচাৰ্ছ, এডভান্স ফিউচাৰ্ছ, এইবিলাক আপুনি এনেবল কৰি দিব, ঠিক আছে। ইয়াৰ মোবাইল OTP আহিব, তেওঁ কৰি সেইখিনি দি আপুনি ছেভত ক্লিক কৰি দিব। গতিকে এইখিনি আপুনি কৰিব লাগিব। মই যিটো ক'লোঁ আপোনাক প্ৰথমে, জেনেৰেলত আপুনি USDটো INR কৰি ৰাখিব পাৰে, বা USD কৰি ৰাখিলেও কথা নাই, ডলাৰৰ সেইটো কথা নাই। আৰু যিটো আপোনাৰ লেংগুৱেজ আছে, চেনেলত ক্লিক কৰি আপুনি ইণ্ডিয়াটো ছিলেক্ট কৰি ল'ব। কাউণ্ট্ৰি ইণ্ডিয়া হ'ব লাগিব, বেলেগ কাউণ্ট্ৰি থাকে, গতিকে ইণ্ডিয়া ছিলেক্ট কৰিলে আপোনাৰ ভিউজবিলাক আহিব। গতিকে এইটো কৰি ল'ব। আৰু এডভান্স ছেটিংছটো কৰি লৈছে, ফিউচাৰ্ছটো এইখিনি কৰি ল'ব, এনেবল কৰি ল'ব। আপলোড ডিফল্টত ক্লিক কৰিব, এটা আপলোড ডিফল্ট আছে। ইয়াত এডভান্স ছেটিঙত ক্লিক কৰিব, এডভান্স ছেটিংছ যিটো অপশ্যন আছে তাত ক্লিক কৰিব। কৰি আপুনি ষ্টেণ্ডাৰ্ড ইউটিউব লাইচেঞ্চ, এইটো সেই ষ্টেণ্ডাৰ্ড ইউটিউব লাইচেঞ্চে থাকিব। আৰু লেংগুৱেজটো আছামিজ কৰি দিব। আপোনালোকৰ ভিউজ কিয় নাই, কিয়নো ইয়াত লেংগুৱেজটো বেলেগ লেংগুৱেজ ছিলেক্ট কৰা আছে, গতিকে আপোনাৰ ভিডিঅ'টো বেলেগ কাউণ্ট্ৰিৰ বা সেনেকুৱা অডিয়েঞ্চলৈ গুচি যায়, দৰ্শকলৈ গুচি যায়। গতিকে আপুনি কৰিব, এই আছামিজ লেংগুৱেজটো কৰিব, আছামিজ লেংগুৱেজ কৰি দিব।
ডেছক্ৰিপশ্যন লেংগুৱেজ, টাইটেল এণ্ড ডেছক্ৰিপশ্যন লেংগুৱেজ আছামিজ, এই দুটা কৰি ছেভ কৰি দিব। আছামিজ কৰিলেহে আপোনাৰ ভিউজটো আছামিজ অডিয়েঞ্চলৈ গুচি যাব। গতিকে এইখিনি ছেটিংছ আপোনালোকে কৰি ল'ব। গতিকে এই ছেটিংছটো আপোনালোকে নিজৰ মোবাইলতে কৰি ল'ব। ইয়াৰ জৰিয়তে আপোনালোকে ভাল ভিউজ আপোনালোকে লাভ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।